সৰ্বশান্ত শিৱৰাত্ৰিৰ প্ৰাক মুহূৰ্তত সম্প্ৰতি সাধুৰূপী প্ৰবঞ্চকৰে ভৰি পৰিছে শিৱসাগৰ চহৰ ইতিমধ্যে শিৱসাগৰৰ বিভিন্ন স্থানত বহু লোক সাধুৰূপী এই প্ৰবঞ্চকৰ হাতত সৰ্বশান্ত হৈছে আজি শিৱসাগৰ নগৰত এনে সাধুৰূপী প্ৰবঞ্চকৰ এটি দলক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক সমজাই দিয়ে এইজন সাধুলৈ মন কৰক হাতত কমণ্ডল আৰু ত্ৰিশূল কপালত ৰঙা তিলক পিন্ধনত হালধীয়া বস্ত্ৰ আৰু মূৰত পাগুৰি কিন্তু এই সাধুক পূজা কৰাৰ পৰিৱৰ্তে শিৱসাগৰৰ ৰাইজে কি কৰিছে চাওক শিৱৰাত্ৰিৰ প্ৰাক মুহূৰ্তত শিৱসাগৰ নগৰত সম্প্ৰতি ভৰি পৰিছে সাধুৰ বেশত একাংশ প্ৰবঞ্চকৰ দল শুক্ৰবাৰে শিৱসাগৰ আমোলাপট্টিত এনে এজন সাধুবেশী প্ৰবঞ্চকক ৰাইজে কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে ইতিমধ্যে শিৱসাগৰত ভৰি পৰা বৃহৎ সংখ্যক সাধুৰ মাজত আহিছে প্ৰবঞ্চকৰ দল এনে সাধুৱে ভৱিষ্যৎবাণী প্ৰদান কৰাৰ উদ্দেশ্যেৰে ব্যৱসায় প্ৰতিষ্ঠান বা ঘৰত প্ৰৱেশ কৰি হেলকি বিদ্যাৰে লুটি লৈ যায় নগদ ধন আৰু সোণৰ অলংকাৰ फरीदाबाद से आया बाबा बाबा दर्शन के लिए आया कल हमारे मंदिर से पैसे लिया बोलो बाबू बाबू लिया कि नहीं कल बाबू पैसे लिया 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 कितना में आया बाबू हमारा बकस इसका बकस उनके तो पैसे निकाला कि नहीं लिया है बोलो लिया कि नहीं लिया কালি এখেত তাৰমানে এনেকৈ আহিলে ভিক্ষাৰী এনেকৈ আমি ভিক্ষা দিওঁ সেইটো হিচাপত তেওঁ আহিলে মই খুচৰা পইচা তেওঁক দিলোঁ 5 টকা এটা গৈ সি মোৰ দোকানত খলা মাৰি সোমোৱাই দিলে মোক মানে এই যি টি কথা এনেকৈ কৰিছে তাৰপাছত মই ইয়াক চাহ একাপ আনি খোৱালোঁ মানে ভিক্ষাৰী মানুহ বোলে চাহ একাপ আনি খোৱা এই চাহ কাপটো মোৰ গোটেই দোকানখনত ঢালিলে ঢালিলে কি ক'লে ক'ব নহয় মোৰ বাকচটো মই মানুহটো অবক্তব্য হৈ গ'লোঁ তাৰপাছত সি মোৰ নিজৰ কেছ বাকচটো মই চাই আছোঁ খুলি পইচা গোটেই সোপা সি লৈ গুচি গ'ল লৈ যোৱালৈকে মই একো এটা ক'ব পৰা নাই সি যোৱা প্ৰায় 10 মিনিট পাছত মোৰ আমাৰ জ্ঞানটো মানে আহিছে তেতিয়া মই খুলি চাইছোঁ মোৰ বাকচত টকা নাই তাক বিচাৰি গৈছোঁ কালিতো মই তাক লগ নাপালোঁ আজি আমাৰ ওচৰৰে এজন ইয়াৰ লগৰে এজনে সোণৰ আঙঠি আৰু কেছ 400-500 টকামান লগৰ এটাৰ পৰা লৈ গ'ল এতিয়া আমি সুধোচ কৰোঁ ইয়াত এই মানুহ ঘৰত আমি পাইছোঁ মহিলাসকলক সততেই মোহিত কৰিব পৰা সেই সাধুৰ দলে শুকুৰবাৰে শিৱসাগৰৰ আমোলাপট্টিৰ এটা ঘৰৰ পৰা লুটি লৈ যায় অকলশৰে থকা যুৱতীৰ হাতৰ আঙুঠি বাহিৰত কাপোৰ দি আছিলোঁ তেতিয়া বাবা আমাৰ মুখৰ আগেদি আহিছে তাৰমানে আমাৰ পিছফালে দৌৰাদিকে যোৱা দিছিলোঁ পিছফালে আমাৰ মানে যাগৰাকী ঘৰ ঘৰত কোনো মানুহ নহয় অকল ছোৱালীজনী অকলে আছিলে তাই কিবা ক'লে 5 কিলো শিৱ পূজা কৰা 5 কিলো ঘি লগত পূজা চলি আছে ক'ৰবাত তাৰপিছত ঘৰত মানুহ নামৰ ক'ৰপৰা ঘি দিম আপোনাক মই ক'লে তাৰ আঙুঠিটো চাওঁ তোমাৰ হাতত কি আঙুঠি আহিছে মই সোণৰ আঙুঠি হয় পান্না পাথৰ এনে কৈছে তাৰমানে তাৰপিছত আঙুঠি চাই লওঁতে আঙুঠি খুলিলে ল'ৰালৈকে মুখত বহে পিছফালে পিছাৰি যোৱা ৰাস্তা আছে সেইফালে ওলাই দৌৰি আহিছে লগে আমি আহিছোঁ তাৰমানে নেপালী ন দৌৰি মানুহে কৈছে দৌৰাদিকে এজন বাবা দৌৰাদিকে আহিছে শুকুৰবাৰে শিৱসাগৰ নগৰৰ ৰাইজে আমোলাপট্টিৰ পৰা সাধুৰূপী দুজন প্ৰবঞ্চকক কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই ৰাইজে ধৃত সাধু দুজনৰ কমণ্ডলৰ পৰা লুট কৰা সোণৰূপৰ কিছু সামগ্ৰীও উদ্ধাৰ কৰে ৰাইজৰ ৰোষত পৰা সাধু দুজনক পিছত আৰক্ষীয়ে আটক কৰে কেমেৰা পাৰ্চন লুইট চলিহাৰ সৈতে অতনু বৰা নিউজ লাইভ শিৱসাগৰ।